নমস্কাৰ উপদেশ ব্লগ চালে আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান সময় হৈছে 4:12 আৰু আমি এতিয়া ওলাই যাম অকনমান বজাৰলৈ ৰাতি হাজৰ বাবে কিবা এটা কিনিবলৈ আৰু আপোনালোককো লৈ যাম। বলক চোন যাওঁ আমাৰ বজাৰখনলৈ। এইফালে আমাৰ লোক পুৰাণী ওলাই আছে বজাৰ যাবলৈ। এইটো হৈছে আমাৰ পাহাৰৰ ৰাস্তা। নামি নামি গৈ আছো। উঠিবলৈ বহুত কষ্ট হয়, নামিবলৈ ভাল। আমি আহি থাকোতে সোমালো লগৰ এজনী ৰুমত। এজনী হৈছে প্ৰিয়ংকা। কি হেল্ল' বৰমাত্ৰ। আমি গোটেই কেইজনী একেলগে গৈ আছো খোজকাঢ়ি। বজাৰ পালোহি নাই? বলা বলা। আমাৰ আহোঁতে আহোঁতে ৰাতিয়ে হৈ গ'ল। এতিয়া আমি ৰুমলৈ গৈ আছো। সি বজাৰৰ পৰা আহি এইখিনি আমাৰ বস্তু আজি আৰু মাংস আনিছো। আজি মাংস ৰুটি খাম। বজাৰৰ পৰা অহাৰ পাছত আমি অকণমান ৰেষ্ট কৰিলো আৰু অকণমান পঢ়িলো। এতিয়া সময় হৈছে 9টা আৰু এতিয়া আমি বনাবলৈ সাজু হৈছো। ডুবু কি কৰিছা? মাংস বনাবা নেকি? বনাব লাগিব। বেচেৰি পিয়াজ কাটি কাটি চকু পানী ওলাই গৈছে। মই বনাই আছো মাংসৰ জোলকণ। বেলেগকে ৰেচিপি নিদো কাৰণ আগতে ইয়াৰ ৰেচিপি দিয়া আছে। আমি অকণমান দেখাইছো খালি দিছোহে কেৰাহীত মছলা দিম এতিয়া। মাংসখিনি ভজা হৈছে। এতিয়া ইয়াত পানী ঢালি ভালকৈ সিজাই নমাই থব পাৰিম। মাংস উতলি সিজে মানে এতিয়া মই আটাখিনি মাৰি লম ভালদৰে। এইখিনি হৈ গ'ল। এইফালে আমাৰ ৰুটিও তৈয়াৰ হৈ গ'ল। এতিয়া আমি দুইজনীয়ে খাম আৰু। এয়া হৈছে আমাৰ ৰাতিৰ আহাৰ আৰু এইখিনি দুপৰীয়াৰ মাটিমাহৰ দালি অকণমান আছিলে। এতিয়া আমি এইখিনি খাম আৰু এনজয় কৰিম। এয়া আছিলে আজি আমাৰ ব্লগ। আৰু আমাৰ ব্লগ যদি চাই ভাল পায় তেন্তে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই, গুড নাইট।